হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক আশা কৰোঁ ভালেই আছে। মোৰ এটি অন্য ব্লগ ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। আজি মই গৈ আছোঁ মেঘালয়লৈ। চাওকচোন ভিডিঅ'টো। আমি মেঘালয়লৈ যোৱা এনেকুৱা একো প্লেনিং নাছিল, তো মই গ'লোঁ গুৱাহাটী এটা কিবা বেলেগ কামত। তাৰপিছত গ'লোঁ দুধনৈলৈ। দুধনৈত গৈ কিনে তেওঁলোকে য'ত গৈছিলোঁ তেওঁলোকে ক'লে বোলে ইয়াৰ পৰা মেঘালয় ওচৰ হয়, ফুৰি আহোঁ। তো আমিও ক'লোঁ তো ঠিক আছে, চাই আহোঁ। তো সেই বুলি আমি ওলালোঁ। তো তেনেকৈয়ে মানে তৎক্ষণাত ওলাই গ'লোঁ। তো সেনেকৈ গৈ আমি মেঘালয়লৈ ৰাওনা হ'লোঁ। তো দেখাই পাইছে বাইকত গৈ আছোঁ। কিন্তু ইয়াৰ এটা মোৰ বস্তু বিশেষকৈ ভাল লাগিছে। তো ইয়াৰ আলি পদূলিবোৰ বহুত মানে কি ইমান চাফ চিকুণ, কোনো লেতেৰা নাই, কোনো আৱৰ্জনা নাই, একদম চাফা, বহুত চাফা। তাৰমানে দেখাই পাইছে একো এটা ৰাস্তাত নাই। আৰু মই গম পালোঁ যে ইয়াত বোলে একো কিবা পেলালে ফাইন লয়। তো সেইকাৰণে বহুত চাফা। আৰু দেখাই পালে সেই চাহ দোকানখন অতি ধুনীয়াকৈ বাঁহেৰে তৈয়াৰী, বহুত পৰিপাটি। এওঁলোকে প্ৰেম কৰি আছে, দেখাই পাইছে। আপোনালোকে কৰিব মন গৈছে যদি প্ৰেম তাতে যাব পাৰে। গৈ থাকক আমাৰ লগত। ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। ভালদৰে চাব, আৰু যদি ভাল লাগে লাইকটো কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে, আৰু শ্বেয়াৰ কৰি দিব যদি আপোনালোকে বেয়া নাপায়। তো এইখিনিয়ে ক'লোঁ। তো ব'লকচোন আমাৰ লগত, আপোনালোকেও চাব। চাওকচোন কি ধুনীয়া চফা জেগাবোৰ একদম। আমি এনেদৰে গৈ আছোঁ, ভিতৰলৈ সোমাই গৈ আছোঁ। দেখাই পাইছে, দেখিছে আমাৰ লগ দুজনো আগে আগে গৈ আছে, আমিও পিছে পিছে গৈ আছোঁ। তামাম স্পীডত গৈছে, কিন্তু আমিও গৈছোঁ। মোৰ এনেকুৱা লাগিছে যেন মোৰ চুলি কচা উৰি যায়, ক'ত পৰি থাকিব। এই এনেদৰে উৰি উৰি যায় হেঙুলীয়া পখী, দেউকা মেলি নীলিমাকে চুমি, নীলা নীলা হৈ আকাশে নুদিলা। নাজানো আৰু কোনোবাই যদি জানা গান ছিংগাৰ মানুহ চোৱা, তো এটা কমেণ্ট কৰি দিবা, লাইক কৰি দিবা। আৰু গান গাব পৰা মানুহবোৰলৈ কমেণ্ট কৰিবা। সঁচাকৈ মই ৰিয়েলি গান গাব নাজানো দেই, ইমান বেয়া গাওঁ। পিছে কিন্তু অভিনয় কৰিব পাৰোঁ হা, অভিনয় বহুতখিনিয়ে পাৰোঁ বুলি ক'ব পাৰি। বিশেষকৈ এনেকৈ ক'তো চান্স পোৱা নাই বাৰু, নিজে যি পাৰোঁ ট্ৰাই কৰি আছোঁ। তো মোৰ এটা চেনেল আছে য'ত নেকি মই মিউজিক ভিডিঅ' আৰু মোৰ শ্বৰ্ট ফিল্মবোৰ নিজে স্ক্ৰিপ্ট লিখি কিনে মই নিজে ট্ৰাই কৰি নিজৰ মোবাইল দি হওক বা ফ্ৰেণ্ডৰ কেমেৰাই দি হওক এনেকৈ কৰি কিনে মই ভিডিঅ'বোৰ আপলোড কৰি আছোঁ। আপোনালোকে যদি চাব বিচাৰে বৰপেটা কমেডি বুলি চাৰ্চ কৰিব, তো মোৰ ভিডিঅ'বোৰ পাই যাব। আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব, যাতে আৰু নতুন নতুন শ্বৰ্ট ফিল্মবোৰ পাই থাকে। আৰু বিশেষকৈ আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে আৰু মোৰ অলপ ভিডিঅ'বোৰ বাহিৰলৈ যায়। এইটোৱে কামনা কৰোঁ। তো আপোনালোকে এইখিনি সহায় কৰিব বুলি আশা থাকিল। ব'লকচোন ওপৰলৈ যাওঁ, আপোনালোকক দেখুৱাওঁ আৰু ভাল ভাল প্লেচবোৰ।
দেখাই পাইছে কি ধুনীয়া সেউজীয়া মোৰতো সেউজীয়া পৰিৱেশটো বহুত ভাল লাগে ফটো উঠিও ভাল পাওঁ আপোনালোকে যদি ফটো চটো উঠি ভাল পায় এনেদৰে এনেকুৱা জেগাত তো কমেণ্ট কৰিবচোন তামাম মানে ধুনীয়া লাগিছে দেই প্লেচটো তো এনেদৰে লাহে লাহে উঠি গৈ আছোঁ একা বেকা পথেৰে তলত দেখাই পাইছে লাহে লাহে এই দেখিছে কি ধুনীয়া পৰিৱেশ ইমান ধুনীয়া সুন্দৰ ওপৰৰ পৰা বহুত ধুনীয়া দেখা পায় আপোনালোকে যদি ভিডিঅ' চিডিঅ' বনাই ইউটিউবৰ কাৰণে হওক বা কিবাৰ কাৰণে হওক মিউজিক ভিডিঅ'ই হওক বা কিবা তো আপোনালোকে ইয়াত শ্বুটিং কৰিব পাৰে আহিব পাৰে তো ধুনীয়া এটা ভিউ আছে ইয়াতে তো কেমেৰাত বৰ সুন্দৰভাৱে মানে এই হ'ব দৃশ্যমান হ'ব তো বঢ়িয়া লাগিব তো আহিব পাৰে মই তাকে ভাবি আছোঁ ইয়াত শ্বুটিং কৰিব পাৰিলে মানে মিউজিক ভিডিঅ'ৰ বঢ়িয়া লাগিব দেখাই পাইছে ইয়াত আগৰ পৰাই মানুহবোৰ আহি আছে এয়া বহি আছে তেওঁলোকে এনেদৰে প্ৰেম কৰিছে বন্ধুৰ লগত আহি বন্ধুসকলৰ লগত কথা পাতিছে বা ঘূৰিছে ফুৰিছে আমি ভাই ছিংগল মানুহ অকলে ঘূৰাই কাম আমাৰ পিছে মোৰ বন্ধুও আহিছে লগতে দুজন ভাইটি আহিছে তেওঁলোকৰ লগতে আহিছোঁ এনেদৰে তো গাড়ীৰ পৰা নামিলোঁ এতিয়া অলপ ফটো চটো উঠিম ভাল লাগিছে তো চাৰিওফালে চালোঁ কেনেকুৱা বঢ়িয়া মানে বহাৰ কাৰণে বঢ়িয়া এই ব্যৱস্থা কৰিছে দেখাই পাইছে তললৈ চাওকচোন আপোনালোকে তলত কি ধুনীয়া সুন্দৰ দৃশ্য এটা প্ৰতিফলিত হৈছে মোৰতো বহুত ভাল লাগিছে ইমান ধুনীয়া দৃশ্য মই ভাবি আছোঁ কেমেৰা কিয় লৈ নগ'লোঁ আৰু ভালকৈ ভিডিঅ' এটা বনাব পাৰিলোঁ হয় পিছে কোনো কথা নাই আমাৰ মোবাইলো কম নহয় নে কি কয় সেই বন্ধুসকল মোবাইলে মানে কেমেৰা তো মই কিছুমান ফটো উঠিলোঁ মোৰ ফ্ৰেণ্ডজনকো উঠালোঁ সি মোক উঠালে এনেদৰে ফটো উঠি কৰিলোঁ ৰীল বনালোঁ মই আপলোড কৰিছোঁ আপোনালোকে চাবই পাৰিব মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে সঞ্জীৱ শইকীয়া অফিচিয়েল বুলি চাৰ্চ কৰিলে পাই যাব আৰু ফেচবুকতো যদি যায় সঞ্জীৱ শইকীয়া বুলি চাৰ্চ কৰিলে পাই যাব তো চাওকচোন মই ইয়াতে দিছোঁৱেই ভিডিঅ'বোৰ আৰু ফটোবোৰ চাবই পাৰিব বিশেষকৈ ইনষ্টাগ্ৰামটো মোৰ ফ'ল' কৰি দিব সঞ্জীৱ শইকীয়া অফিচিয়েল চাওকচোন চাওক এনেকৈ ঘূৰি ফুৰি আমি ৰিটাৰ্ণ হৈ ঘৰলৈ যোৱা নাই বাৰু আৰু এটা জেগা আছে ইয়াত চাংঘৰ তো তালৈকে যাম তো তাতো বৰ সুন্দৰ প্লেচ এটা তো ব'লকচোন আমাৰ লগত তাত আপোনালোকক সেই প্লেচটো দেখুৱাম আমি আহি মোটামুটি চাংঘৰটো পালোঁৱে আপোনালোকে দেখাই পাইছে তো ইয়াতো বৰ সুন্দৰ পৰিৱেশ চাৰিওফালে এটা সুন্দৰ মানে পৰিৱেশ দেখাই পাইছে কি চাফ চিকুণ পৰিৱেশ এটা বৰ সুন্দৰ লাগিছে সকলোৰে আলি পদূলিবোৰ কি ধুনীয়া চাফ চিকুণ দেখিছে
এটা গাছৰ পাতো মানে পৰি থকা নাই। কি ধুনীয়া, পুৰা সম্পূৰ্ণ প্ৰকৃতিৰ মাজত বিলীন হৈ আছো। এয়া চাংঘৰটো দেখিছে। আপোনালোকে দেখাই পাইছে ফটোবোৰ তাত উঠিছিলোঁ, এয়া আগবঢ়াই দিলোঁ আপোনালোকৰ মাজলৈ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন, আৰু ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংকটো দি দিম, তাত গৈ ইনষ্টাগ্ৰামটো মোৰ ফ'ল' কৰি দিব। তো থেংক ইউ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। থেংকছ এগেইন।